আজি সালবাৰী ডিস্ট্রিক্ট ইউথ বিপিএফৰ উদ্যোগত আমি কেন্দ্ৰীয় যুৱ বিপিএফে ইয়াত ইউথসকলক লৈ এখন আমি সভা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ আৰু এই সভাখনত আমাৰ ডিস্ট্রিক্ট পেৰেণ্ট বডিৰ বিভিন্ন কেইজন বিষয়ববীয়া আমাৰ ইয়াৰ সালবাৰী সমষ্টিৰ MCLA জয় মুছাহাৰী ডাঙৰীয়া আৰু আমাৰ মহিলা বিপিএফৰো বহু কেইজনী আমাৰ বাইদেউ আমাৰ মাজত উপস্থিত হৈছে আমাৰ এটাই লক্ষ্য যে বিপিএফ দলে 17 বছৰে ৰাইজৰ সেৱা কৰি আহিছো ৰাইজৰ কাম কৰি আহিছো আগন্তুক দিনতো আমি বিপিএফ দলে ৰাইজৰ সেৱা কৰাৰ এটা ইচ্ছা আছে আৰু ৰাইজৰ কাম কৰাৰ ইচ্ছা আছে নতুন যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনকে ধৰি বেপাৰ বাণিজ্য ঠিকা ঠুকুলিত আমাৰ যেন বিটিচিৰ যুৱক যুৱতীসকলে সুযোগ সুবিধা পায় তাৰ কাৰণে আমি আগন্তুক সময়ত ইউথ বিপিএফে নতুন যুৱক যুৱতীসকলক লৈ আমি বিটিচিৰ জনগণৰ সেৱা কৰাৰ এটা লক্ষ্যৰে আজিৰ পৰা যোৱা আমি 17 তাৰিখৰ পৰা পৰ্বতজোৰা গোসাইগাঁও কোকৰাঝাৰ চিৰাং বিজনী আজি আহি আমি সালবাৰী পাইছোঁ গতিকে এই যাত্ৰা আমাৰ আগন্তুক সময়ত আৰু অধিক কাৰ্যসূচী হাতত লৈ ইউথ বিপিএফে আমি ব্লক আৰু প্ৰাইমাৰী পৰ্যায়লৈকে আমি ইউথ বিপিএফৰ হৈ কাম কৰিম আৰু এই উদ্দেশ্যৰে আজি সালবাৰীত আমি এখন বৃহৎ ইউথৰ সভা ইয়াত আমি পাইছোঁ মই আজি সন্তুষ্ট যে সালবাৰীত ইমান ইউথ গেদাৰিং হৈ আছে আমাৰ আহতে অকণমান দেৰি হ'ল আমাক ইয়াৰে কাৰ্যকৰ্তা কৈছে যে আৰু কিছু মানুহ অহাৰ কাৰণে বাট চাই আছিল কিন্তু আপোনালোকে জানে যে যাতায়াতৰ কিছুমান প্ৰব্লেম থাকে বেছি মানুহ আনিব লাগিলে আমাক পেণ্ডেল লাগিব কিবা লাগিব গতিকে মই ভাবোঁ যিমানখিনি যুৱক যুৱতী ইয়াত উপস্থিত হৈছে আগন্তুক সময়ত আমি ৰাইজৰ সেৱা কৰি যাব পাৰিম তাৰ উদ্দেশ্যৰে আজি ইয়াত উপস্থিত হৈছোঁ চাওক প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা জনসাধাৰণক মিছা সপোন দেখুওৱা এটা স্বভাৱ আছে এই স্বভাৱ কেতিয়াও তেওঁৰ সলনি নহয় মই আপোনালোকৰ জৰিয়তে কৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তন বুলি এটা নিৰ্বাচনৰ আগত শ্লোগান দিছিল তেওঁ আমাৰ এই বিটিচিক সুইজাৰলেণ্ড বনাই দিম বুলি কৈছিল কি সুইজাৰলেণ্ড তেওঁ থাৰ্ড গেট আৰু ফৰ্থ গেট চকীদাৰ সুইপাৰৰ চাকৰি দিব নোৱাৰে এখন সুইজাৰলেণ্ড তেওঁৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ আমাৰ নিবনুৱাসকলক কৰ্মসংস্থাপন দিব নোৱাৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ এখন সুইজাৰলেণ্ড আমাক তেনেকুৱা সুইজাৰলেণ্ড নালাগে আমাক বিটিচি লাগে যিখন বিটিচিত প্ৰতিটো জাতি জনগোষ্ঠীয়ে একত্ৰিতভাৱে অৰ্থনৈতিকভাৱে আগুৱাই যায় আমাৰ নিবনুৱাসকলে ইয়াৰ বিটিচিৰ চৰকাৰৰ জৰিয়তে কৰ্মসংস্থাপন অৰ্জন কৰি ল'ব পাৰে এইখন বিটিচি আমাক লাগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই মিছা সপোন দেখুওৱা সুইজাৰলেণ্ড আমাক নালাগে তেওঁ বিটিআৰ চুক্তি কৰিলে তেওঁ ঢাক ঢোল বজালে ইলেকশ্যনৰ আগত যে বিটিআৰ চুক্তিয়ে বিটিচিৰ জনগণৰ কাৰণে বড়ো জনগোষ্ঠীৰ কাৰণে এটা বৃহৎ সুবিধাজনক হ'ব বিটিচি চুক্তিত স্বাক্ষৰ কৰা ৰঞ্জন দৈমাৰীক তেওঁ জেলত ভৰাই থলে তেওঁ ভায়কৰ বেমাৰ মেডিকেলত থৈ তেওঁৰ নিজৰ বাৰ্ডে ধুমধামে পাতি আছে মই উদাহৰণ দিছোঁ ৰঞ্জন দৈমাৰী গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লিডাৰ আছিল NDFBৰ একেই বিটিচিৰ চুক্তি স্বাক্ষৰকাৰী এজনে জেলৰ ভাত খাই আছে আৰু এজনে গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ দৰে নেতাই আজি ৰাজভোগ দখল কৰি আছে বিটিচিৰ জনগণে সহ্য নকৰে এইবিলাক আৰু ইউথ বিপিএফ দলে কেতিয়াও এইবিলাক সহ্য নকৰে ৰাইজ ওলাই হওক যে প্ৰমোদ বড়োৰ এই অপশাসন আমি কবৰ দিব লাগিব শ্ৰাদ্ধ পাতিব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ গতিকে মই ভাবোঁ জনগণ একত্ৰিত হ'ব লাগিব জাতি জনগোষ্ঠী একত্ৰিত হ'ব লাগিব তেতিয়াহে আমি বিটিচিৰ মান মৰ্যাদা অস্তিত্ব ৰক্ষা কৰিব পাৰিম ধন্যবাদ লোকসভা নিৰ্বাচন আমি বিপিএফ আঞ্চলিক দল এটা নিৰ্বাচন আয়োগৰ পঞ্জীয়নভুক্ত এটা আঞ্চলিক দল যিটো দলে 17 বছৰ শাসন কৰি আছে ৰাইজৰ মৰমত ৰাইজৰ অন্তৰত সোমাই আছে আমি আশাবাদী আমি আজি খবৰ কাকতৰ বিভিন্ন আলোচনাত আমি শুনি আছোঁ যে NDAত আমাক প্ৰয়োজন বোধ কৰিছে যদি বিজেপিয়ে আমাক লয় আমি বিজেপি নহওঁ দেই বিপিএফ দলৰ নীতি আদৰ্শ নহয় যদি মিত্ৰজোঁট আৰু NDA আমাক সংগী কৰি লয় তেতিয়াহ'লে আমি সিটৰ বুজাবুজি কৰি ল'ম আমি কোকৰাঝাৰটো ল'ম মঙলদৈতো তেওঁলোকক সহায় কৰি দিম আমাৰ কোনো কথা নাই আমি কম্প্ৰমাইজ কৰি ল'ম আমি সৰু এটা আঞ্চলিক দল অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ অবিহনে আমি কেতিয়াও বিটিচিৰ উন্নয়ন কৰি দিব নোৱাৰোঁ
আমি অসমত যোনে চৰকাৰ গঠন নকৰক কিয় তাৰ সহায় লাগিব তেওঁলোকে আমাক উন্নয়নৰ ধন দিব লাগিব তেতিয়া আমি বিটিচিৰ উন্নয়ন কৰি দিব পাৰিম আমিতো সম্পত্তি বেছি পেলাই আমি বিটিচিৰ উন্নয়ন কৰি দিব নোৱাৰোঁ গতিকে মই ভাবোঁ লোকসভাৰ সময়লৈ আছে গতিকে আমি দলৰ স্থিতি আমি শক্তিশালী ৰূপত লৈ গৈছোঁ ৰাইজে আমাক কি কয় চাওঁ ৰাইজে কি মেছেজ দিয়ে চাওঁ লোকসভাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ বিটিআৰ প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ লেন মেলা পাতে পৰ্বতজোৰাত খালী এখন জল পট হৈ থাকে আৰে মাটিৰ পট্টা দিব গোবিন্দ বসুমতাৰী ডাঙৰীয়াই মিটিং কৰিব গৈছে সভা কৰিব গৈছে পৰ্বতজোৰাত আপোনালোকে খবৰ কাকতত ওলাইছে টিভিত ওলাইছে নিউজত তেওঁলোকৰ ৰঙা চকীবিলাক খালী হৈ আছে গোবিন্দ বসুমতাৰী ডাঙৰীয়া তাতে দুই এটাৰ লগত সাধু কথা কৈ তেওঁ সভা কৰি আহিছে লেকচাৰ দিছে চকীৰ সন্মুখত আৰে ৰাইজে এনেকুৱা পৰ্যায়লৈকে গৈছে তেওঁলোকে লেণ্ড মেলা পাতিছে পট্টা দিব বিচাৰিছে আমাৰ ৰাইজে তেওঁলোকৰ কুশাসন দেখা পাই পট্টাও আনিব যোৱা নাই মিটিঙে বৰ্জন কৰি দিছে তাৰ বাহিৰে কি ক'ম আৰু হ'ব দে